ফল প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নন্দিতা গগৈ। দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে পূজা দাস আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে টুটু ওৰাং। ভাবিছো এইবাৰ বিহু নাচনি ক'তে পাম তোমাৰ মা দেউতাৰা ঘৰত গৈ সুধি চাম। ভাবিছো বিহু বুলি উপহাৰ কিনো দিম পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম। যদি দিয়ে নাচিব কেনে ভাল লাগিব এনে ভাল লাগিব মোৰ ঢোলৰ চাপৰত লাহি কঁকাল ভাগিব মোৰ ঢোলৰ চাপৰত লাহি কঁকাল